আৰু গাইজ গুড মৰ্নিং এভৰিৱান আৰু আজি আপোনালোকক দেখুৱাম যে মই যেহেতু খেতি কৰি আছোঁ আৰু খেতিৰ পৰিৱেশ দেখুৱাম চাব মই সকলো কাম নিজে কৰি বহুত বেছি ভাল পাওঁ কি কৰিছোঁ আপোনালোকক দেখুৱাই গৈছোঁ কি লগাইছোঁ আহক মোৰ বেৰখন এয়া চাওকচোন খুব ধুনীয়াকৈ মই কোদাল মাৰি আছোঁ এতিয়া মাটিখিনি চহাই আছোঁ আৰু যিহেতু খেতি লগোৱা হয় আৰু টাউনত থাকোঁ যিহেতু অকণমান দূৰে নিজে যদি মানে ঘৰতে যদি উৎপাদন কৰোঁ শস্যবিলাকক তেতিয়াহ'লে কিনিবৰ কাৰণে আমাৰ ৰেহাই হয় আৰু তেনেকৈ আৰু মই সদায় পৰাপক্ষত সকলো কাম নিজে কৰি বহুত বেছি ভাল পাওঁ আৰু মই কৰাৰ লগতে আপোনালোককো উৎসাহ মই দিওঁ আৰু আপোনালোকেও মোক তেনেকৈ মৰম আশীৰ্বাদ কৰি গৈ থাকিব মই যাতে আগুৱাই যাব পাৰোঁ আৰু আপোনালোকে আহি থাকক মই আপোনালোকক এফালৰ পৰা দেখুৱাই গৈ আছোঁ কি লগোৱা হৈছিলে আৰু এইখিনি ঠাইতে দিছিলোঁ মই মূলা তেনেকৈ আৰু আপোনালোক আহি থাকক আৰু দেখুৱাই গৈ আছোঁ এয়া হৈছে ধনিয়া মছলা আৰু আহি থাকক আৰু দেখুৱাই গৈ আছোঁ আপোনালোকক যিমানখিনি পাৰোঁ গোটেই দিনটোৰ পৰিৱেশ আজি যিহেতু দেওবাৰ খুব কামতে ব্যস্ত আৰু এয়া হৈছিলে লাফা ওলাইছেই দুপাতকৈ ধনিয়া দিছোঁ আৰু তেনেকৈ এইফালেও দিছোঁ চোৱা চুকা পালেং লাই লাফা আৰু এইফালে দিছোঁ মই আলু তাৰপিছত কবিও লগাম যিহেতু মাটিখিনি চহাই থোৱা হৈছে আৰু এনেকৈ দেখুৱাইছোঁ আৰু আহি থাকক আৰু ইফালেও চোৱা আৰু এইফালে ধনিয়াখিনি এইখিনি আগতীয়াকৈ পেলোৱা হৈছিলে আৰু এয়া হৈছে প্ৰায় আৰু তাৰপিছত আকৌ এয়া চাওক এয়া হৈছিলে জলকীয়াৰ পুলি মই নিজেই অকণমান মাজতে মই ৰুই দিছোঁ এনে লগাইছোঁ ভোট জলকীয়াৰ পুলি আৰু জলকীয়াও লগাইছোঁ বেঙেনা লগোৱা হৈছে তাৰপিছত এয়া জলকীয়াৰ পুলি মই লগাই দিলোঁ দুডাল আছিলে আৰু ঠিক আছে চাই গৈ থাকিব আৰু সদায় পৰাপক্ষত সকলো কামকে কৰিব বহুত চেষ্টা কৰোঁ মাথো আপোনালোকৰ সঁহাৰি মৰম আশীৰ্বাদ সদায় প্ৰয়োজন হ'ব আৰু আহি থাকক আৰু এয়া হৈছিলে চাওক এয়া মই মানে অলপ ঠাইও মই মানে এনে ৰখা নাই এয়া অলপ ঠাইটো মই আকৌ তাতেও মানে কিছু নহৰু তেনেকৈ কিবা লগাম এয়া হৈছিলে কল এয়া মই চাফা কৰিছোঁ এতিয়া চাফা কৰিলেহে বস্তুবিলাক ডাঙৰ হয় যিহেতু আৰু এতিয়া আজৰি হ'লোঁ গা পা ধুই উঠিলোঁ আৰু উঠি ভাবিছোঁ ৰাতিপুৱা যিহেতু একো খোৱা নাই আৰ্লি মৰ্ণিং মই নিজে লগোৱা ড্ৰাগন ফ্ৰুট এটা পাৰিলোঁ গছৰ পৰা আৰু তেনেকৈ এতিয়া ফ্ৰেছ হৈ ল'লোঁ আৰু আপোনালোকক আজি খালী গাহেৰি দেখুৱাইছোঁ দেই বেয়া নাপাব মই যিহেতু ফ্ৰেছ হ'লোঁ আৰু সোনকালে সামৰিব লাগিব দেৰি হৈছে যিহেতু ভিডিঅ'টো দিব লাগিব মই একদম ৰিয়েল লগে দিয়া হয় বাৰু এতিয়া চাওক আৰ্লি মৰ্ণিং মই ৰাতিপুৱা এক্সাৰচাইজ কৰিছোঁ বাৰু কৰাৰ পিছত মই পানী খাইছিলোঁ কিন্তু এতিয়া ফল খাম যিহেতু প্ৰথমে পানী গিলাচ খাই ল'লোঁ আৰু এতিয়া চাওক নিজ হাতে লগোৱা ড্ৰাগন ফ্ৰুট মই খোৱাৰ লগতে আপোনালোকক দেখুৱাইছোঁ আপোনালোক নাভাবিব যে খোৱা দেখুৱাইছে কিন্তু নিজে কৰি খোৱাৰ মজাটো বহুত বেছি বেলেগ আৰু আমেজটোই বেলেগ তাৰমানে ইমান ধুনীয়া হৈছে খাবলৈ তো আপোনালোকেও সকলোৱে চেষ্টা কৰিব অলপকৈ যাতে নিজৰ ঘৰতে বস্তু বাহিনীখিনি নিজেই তৈয়াৰ কৰি যাতে ঘৰখনক খুৱাব পাৰে বা নিজেও খাব পাৰে এটা যাতে অৰ্গেনিক বস্তু যাতে খাব পায় তো সেইটোৱে মই বিচাৰোঁ আৰু আপোনালোকক শেষত আজিৰ ভিডিঅ'টো মোক কেনেকুৱা পালে মোক জনাব আৰু শেষত সকলোকে কওঁ মোৰ চেনেলটোক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে পোনপ্ৰথমে ৰাতিপুৱা মোৰ ভিডিঅ'সমূহ পায় তো ঠিক আছে মই এতিয়া খাই লওঁ তো ইমানতে সামৰি মাৰিছোঁ বাই